নমস্কাৰ বন্ধুসকল, মই দিব্যাশ্ৰী, মোৰ চেনেল দিব্যা লাইফ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া বনাম ভাবিছোঁ ম'ম'। আৰু ভাবিবা আপোনাৰ ভিডিঅ' চালোঁ, ভাবিবা হৈছে চেফ BBS কিচেনৰ বাইদেউ। আপোনাৰ ভিডিঅ' চাই মই বোলো এতিয়া ম'ম' বনাওঁ, আমাক কৃষ্ণায়ো খাব আৰু ময়ো খাম, মানুহজনো খাব, আমি কেইটাই খাম। Papa টোপনি ধৰিছে নানে এনেকে বেছিকে টোপনি বাবিবা কুটা আপুনি যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়া গম পাব যে এতিয়া মই আপোনাৰ ভিডিঅ'ত কমেণ্ট দি কৈছোঁ যে এইটো মই বনাম এতিয়া। আৰু ম'ম' বাহিৰৰ পৰা কিনি আনো আমি আৰু খাবলৈ, কিন্তু এতিয়া কি হৈছে লকডাউন যিহেতু আৰু বাহিৰততো খাব নোৱাৰি, সকলোৱে জানেই। ভাবিছোঁ ঘৰত মই আজি পোনপ্ৰথমে বনাইছোঁ আৰু কাৰ ভিডিঅ' চাই মই এতিয়া ম'ম'টো শিকিম গৈ বাবিবাই সেইদিনাখনি ৰুণজুনেদি বনাইছিলে ম'ম', সেয়া দেখিলোঁ আৰু এতিয়া ভাবিছোঁ ময়ো বনাওঁ আৰু এজনী কৃষ্ণাক খুৱাওঁ, কেনেকুৱা পায়। এইটো হাই কৰি থাকিব। এক মিনিট আৰু কথা এটা ক'বলৈ আছে। আজি চুলি কাটি দিলোঁ মই স্কুললৈ যাবলৈ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ম'ম'ৰ কাৰণে মই বনাই ল'ম প্ৰথমতে বিলাহী চাটনিটো। সেইটো মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব শেষলৈকে, ভিডিঅ'টো আপোনালোকে শেষলৈকে যাব। আৰু যিসকলে মোৰ চেনেলটোত আজি নতুন আহিছে তেওঁলোকে কমেণ্ট 2-4 মিনিট চোৱাৰ পাছতে কৰিব, নহ'লে বহুত স্পেম মেছেজ মই পাইছোঁ এতিয়া, কিন্তু ক'বলৈ বেয়া লাগে, আপোনালোকে দিয়ে আৰু মই ৰিপ্লাই কৰিব নোৱাৰোঁ বহুতৰে মেছেজ। মই আজি চাইছোঁ মেছেজ বহুত স্পেম হৈ আছে, সেইকাৰণে আপোনালোকে 2-4 মিনিটমান চাই কমেণ্টটো লিখিব, তেতিয়াহে মই কমেণ্টটো পাম। আৰু এটা কথা, আপোনালোকে ছাবস্ক্ৰাইবটো নিলিখিব। ছাবস্ক্ৰাইবটো লিখিলে বহুতেই স্পেম হয়, সেইবাবে। আৰু এতিয়া বলকচোন আমি বাবিবাই বনোৱা নিচিনাকৈ ম'ম' কেনেকৈ বনাইছিলে। মই ইমানবিলাক নাই, মোৰ গাজৰ নাই, মোৰ বন্ধাকবি নাই। ৰুণজুনে ক'ব গোটেই বন্ধাকবি নাই আৰু বহুত কিবা কিবি নাই, তথাপিতো মই ভাবিছোঁ বনাওঁগৈ ময়ো আজি। মই যেনেকৈ বনাম চাগে ইমান ভাল নহ'ব, ভাবিবা নিচিনা সিহঁতৰ নিচিনা মই বনাব এনেও নাজানো, কিন্তু আপোনালোকৰ ভিডিঅ' চাই কৰি মই ভাবিলোঁ আজি বনাম। ৰুণজুন সেয়া তোমালোকে আমাৰ ফালৰ পৰা বহুত মৰম পঠিয়ালোঁ আৰু তোমালোকৰ ভিডিঅ'বিলাক চাওঁ, খুব ভাল লাগে গম পাইছানে। আৰু আগুৱাই যোৱা তোমালোক, আৰু তোমালোকৰ অসমীয়া শুনিও খুব ভাল লাগে। আৰু বায়ে বহুত ধুনীয়াকৈ কথা কয়, অসমীয়াতে প্ৰতিটো কথা ক'বলৈ চেষ্টা কৰা সিহঁতক আৰু ভাল লাগে দেখি। আৰু মোৰ ব্লগটো অসমীয়াতে, সেইকাৰণে মই আৰু ভাল পাওঁ চাই আপোনালোকৰ ভিডিঅ'। আৰু এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওক। মই কি কৰোঁ এতিয়া, প্ৰথমতে মই টমেটো চাটনিটো বনাই লওঁগৈ বলকচোন কেনেকৈ বনাওঁ। আৰু আজি অকণমান সাজি ওলাওঁ বুলি ভাবিলোঁ, চুলিখিনি বান্ধি লওঁ বনোৱাৰ আগত। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই আপোনালোকে। এতিয়া আহিলোঁ মই পাকঘৰলৈ, আৰু এইপিনে ৰাইজ শুই আছে, ডিষ্টাৰ্ব হ'ব বুলি অলপ মনে মনেও ক'ব লগা। এতিয়া মই বিলাহীৰ চাটনিটো বনাই লওঁ ম'মৰ লগত খাবলৈ, আৰু তাৰ বাবে মই শুকান জলকীয়া লৈছোঁ, দেখাই যাম এতিয়া। ইয়াত মই এতিয়া একটা জলকীয়া দি দিম বইল হ'বলৈ, আৰু আপোনালোকে যিমান জ্বালা খাব পাৰে সিমান দিব। আৰু বিলাহীটো মই বইল হ'বলৈ এদিন বইল কৰি ল'ম এইকেইটা। চাওকচোন স্কিনটো এইটো ৰাই গৈছেগৈ, ইমানটোলৈকে এতিয়া বইল কৰিব লাগিব। আৰু জলকীয়াকেইটাও ভালছে বইল হৈ গৈছে, এতিয়া মই নমাই ল'ম এইটো। স্কিনটো এৰুৱাই ল'ম এতিয়া এইটো।
জলকীয়া চাগে মই দুটাহে দিম, তিনিটা নিদিওঁ। তিনিটা দি দিলোঁ, তিনিটা নিদিওঁ মই। আৰু ইয়াৰো মই এতিয়া পেষ্টটো বনাই ল'ম। আৰু এয়া চাওকচোন, মই এনেকৈ মিক্সিত দি পেলাই পেষ্ট বনাই ল'লোঁ। মই ৰিফাইন তেল দিছোঁ অকণমান। আৰু তেল গৰম হ'লত মই ইয়াত দিছোঁ নহৰু, সৰু সৰুকৈ কাটি দিছোঁ নহৰুটো। আৰু আদা দিছোঁ, সেয়াও মই সৰু সৰুকৈ কাটি দিছোঁ। অকণমান ভজাৰ পাছত ইয়াত মই এতিয়া 1 চামুচ চয়া চচ দিছোঁ। আপোনালোকে ডাঙৰ চামুচে 1 চামুচ দিব। আৰু তাৰ পাছত যিখিনি মই বিলাহী পেষ্ট বনাই ৰাখিছিলোঁ সেয়া মই ইয়াত দি দিছোঁ। আৰু এতিয়া অকণমান ভাজিম। সোৱাদ মতে মই ইয়াত নিমখ দিছোঁ, সৰু চামুচে 1 চামুচ। আৰু তাৰ পাছত মই ইয়াত দিছোঁ সৰু চামুচে 1 চামুচ চেনি। আৰু তাৰ পাছত অকণমান মই ভাজি লৈছোঁ। আৰু ভাজি হোৱাৰ পিছত অকণমান যেতিয়া গাঢ়া হ'ব বস্তুটো, তাত মই 1 চামুচ ভিনেগাৰ দি দিম। এয়াও মই সৰু চামুচে দিছোঁ, কিয়নো মোৰ চাটনি কম হয় পৰিমাণটো, সেইবাবে মই কম কম দিছোঁ সকলোবিলাক বস্তু। এয়া হৈছে মোৰ ম'মৰ লগত খাবলৈ লোৱা চাটনিটো, বিলাহী চাটনি। আৰু এনেদৰে আপোনালোকে বনাই 2-3 দিন ফ্ৰিজত ৰাখি দিব পাৰে, বেয়া নহয়, কিয়নো ইয়াত ভিনেগাৰো দিয়া আছে। আৰু খাবলৈ বহুতেই সোৱাদ হয়। এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এনেধৰণে বনাই। আৰু বাকী মই ৰাখি দিছোঁ এডোখৰত। আৰু এতিয়া মই ম'মৰ ভিতৰত ভৰা ষ্টাফিংটো বনাম। আৰু এয়া মই চিকেন লৈছোঁ, তাৰ মই বইল কৰি ইয়াত থকা হাৰ্ডিবিলাক উলিয়াই লৈছোঁ। আপোনালোকে বনলেছ চিকেনো ল'ব পাৰে। মই ষ্টাফিংটো বনাবলৈ পিঁয়াজ আৰু আদা, জলকীয়া দুটা লৈছোঁ, নহৰু আৰু মান ধনিয়া। আৰু এইখিনি বইল কৰি মই মিক্সিত অকণ দি ল'লোঁ। পিঁয়াজটো দি ল'ম। আৰু ইয়াত মই পিঁয়াজটো বেছি সিজিবলৈ দিয়া নাই। তাত মই আদা যিখিনি কাটি ৰাখিছিলোঁ সেয়া দিছোঁ, মান ধনিয়া দিছোঁ, জলকীয়া দিছোঁ আৰু নহৰু দিছোঁ। সেয়া দি মই অকণমান লৰাই ৰাখিছোঁ। আৰু ইয়াত মই এতিয়া ডাঙৰ চামুচে 1 চামুচ চয়া চচ দিছোঁ। আৰু সেয়া অকণমান দেৰি লৰোৱাৰ পাছত মই ইয়াত এতিয়া মই এয়া জালুকৰ গুড়ি সৰু চামুচে 1-1.5 চামুচ মই দি দিছোঁ। এয়া অকণমান দেৰি লৰাই, মই ইমানকৈ সিজিবলৈও দিয়া নাই পিঁয়াজটো, কিয়নো গোটেই প্ৰচেছটো আপোনাৰ 8-9 মিনিটমানহে লাগে। সেইবাবে মই বেছি সিজিবলৈ দিয়া নাই। ইয়াত মই এতিয়া যি চিকেনৰ কিমাখিনি দি দিম। ইয়াক ভালদৰে মই লৰাই এতিয়া অকণমান দেৰি থোৱাৰ পিছত হৈ যাব। এয়া মই নমোৱা আগমুহূৰ্তত নিমখ দিছোঁ। আৰু অকণমান দেৰি গেছত ৰাখি পেলাই মই নমাই দিম। এতিয়া এয়া ময়দা, সেইটো মই মঠি ল'ম ঠাণ্ডা পানীত। ফ্ৰিজৰ পানীত মঠিলে বেছি ভাল। ফ্ৰিজৰ পানী দিয়া নাই, ঠাণ্ডা পানীকে দিছোঁ। ৰুটি বেলা নিচিনাকৈ এনেকৈ বেলি লৈ মই ইয়াত ষ্টাফিংখিনি ভৰাই দিম। ইয়াৰ ভাজটো কেনেদৰে দিছে আপোনালোকে চাব। এনেদৰে কোচ দি ৰাখি যাব, তেতিয়া বৰ ধুনীয়া দেখায়। আৰু ময়ো এইবাৰ প্ৰথম বনাইছোঁ, সেইকাৰণে ময়ো শিকিছোঁ কেনেকৈ কোচটো দিব লাগে। এয়া আমাৰ ম'ম' খোৱা আয়োজন চলি আছে। এইপিনে বনাই গৈছোঁ। ইয়াত আৰু আছে, দেখিছেনে কিমান বনাব লাগিব। এইপিনে বেলি গৈছে আৰু দুটামান বনাম মই বনাইছোঁ আজি প্ৰেছাৰ কুকাৰত ম'ম'। আৰু এয়া পাচলি বইল কৰা ষ্টিমতে মই এয়া দি দিছোঁ। এয়া চাওকচোন, এনেদৰে বনাইছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ ম'ম'। দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু খাবলৈও বহুত সোৱাদ হৈছিলে। এয়া কৃষ্ণাক দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। আৰু এয়া চাটনিও বহুতেই সোৱাদ হৈছিলে। আৰু মই চুপ দেখাবলৈ থাকি গ'ল কেনেকৈ বনাইছোঁ। এয়াও দেখাইছোঁ। মেয়নিজ অকণমান লৈ লৈছোঁ কাষত। আৰু আশা কৰিলোঁ আপোনালোকেও বনাই খাব ঘৰত। আৰু আজিলৈ আহোঁ।
ধন্যবাদ।